বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিমগঞ্জত ত্ৰিপুৰা ৰাজ্যৰ আগৰতলাৰ পৰা গুৱাহাটী গৈ থকাৰ সময়ত কৰিমগঞ্জত নতুনকৈ নিৰ্মাণ হৈ থকা টুল গেটৰ সন্মুখত WB23B 6411 নম্বৰৰ এখন ট্ৰাকৰ পৰা গোপন সূত্ৰৰ ভিত্তিত কৰিমগঞ্জ সদৰ আৰক্ষীয়ে তালাচী চলাই 87 কেজি গাঞ্জা উদ্ধাৰ কৰে লগতে আটক কৰে গাড়ীৰ চালক নিতাই চৰকাৰক। বুধবাৰে নিশা আৰক্ষীয়ে গাঞ্জা সহ চালকক আটক কৰে যদিও বৰ্তমান চালকক সোধপোছ চলাই আছে আৰক্ষীয়ে। আজি সন্ধিয়া প্ৰায় 7:30 মান বজাত কৰিমগঞ্জৰ বাইপাছ টোল গেট আছিলে, টোল গেটৰ ওচৰত এখন ট্ৰাক ত্ৰিপুৰাৰ পৰা আহি আছিলে আৰু আমি ইতিমধ্যে আমি খবৰ পাইছিলোঁ এখন ট্ৰাকত কিছুমান সন্দেহজনক গাঞ্জা আহি থকা বুলি। তাৰপিছত গাড়ীখন আমি টোল গেটৰ ওচৰত ৰখালোঁ আৰু গাড়ীখন যেতিয়া আমি চাৰ্চ কৰিলোঁ তেতিয়া গাড়ীখনৰ ভিতৰত প্ৰায় 87 কেজি সন্দেহজনক গাঞ্জা পোৱা গৈছিল। লগত মানুহ এজন আছিলে গাড়ীখনৰ, গাড়ীখনৰ ড্ৰাইভাৰ, তাৰ নাম হৈছে নিতাই চৰকাৰ আৰু গাড়ীখনৰ নম্বৰ হৈছে WB23B 6411। কৰিমগঞ্জৰ পৰা অৰবিন্দ দাসৰ ৰিপৰ্ট 7 News Now।